প্ৰিয় দৰ্শক, নৱৰাত্ৰিক সনাতন ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে গণ্য কৰা হয়। নৱৰাত্ৰিৰ এই 9 দিনত মা দুৰ্গাৰ 9টা ৰূপৰ পূজা কৰা হয়। নৱৰাত্ৰি সম্পূৰ্ণৰূপে মা দুৰ্গাৰ উপাসনাত সমৰ্পিত। নৱৰাত্ৰি বছৰত 4বাৰ উদযাপন কৰা হয়, যিবোৰ হৈছে শৰদ নৱৰাত্ৰি, চৈত্ৰ নৱৰাত্ৰি, মাঘ নৱৰাত্ৰি আৰু আষাঢ় গুপ্ত নৱৰাত্ৰি। এই বছৰ চৈত্ৰ নৱৰাত্ৰি 9 এপ্ৰিল 2024 আৰম্ভ হ'ব। এই চৈত্ৰ নৱৰাত্ৰি আৰু বাসন্তী পূজাত 5টা ৰাশিৰ লোকসকলৰ ৰাজযোগ আছে। এই 5টা ৰাশিৰ লোকসকলৰ জীৱনত অপৰিসীম সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। এই নৱৰাত্ৰিৰ সময়ত বহুতো ভাল যোগ আৰম্ভ হ'বলৈ গৈ আছে আৰু এই সময়ত পূজা কৰিলে তাৰ দুগুণ ফল পোৱা যাব। গতিকে প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাম এই বছৰ চৈত্ৰ নৱৰাত্ৰি আৰু বাসন্তী পূজাত কোনকেইটা ৰাশিৰ ভাগ্য উদয় হ'ব। এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, এই চৈত্ৰ নৱৰাত্ৰি আৰু বাসন্তী পূজাত ভাগ্য উদয় হ'বলগীয়া 5টা ৰাশিৰ ভিতৰত 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। এই নৱৰাত্ৰিত মেষ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ। আপুনি ব্যৱসায়ত আকাংক্ষিত লাভ পাব, ধন সম্পদৰ বৃদ্ধি হ'ব। ইয়াৰ উপৰিও এই ৰাশিৰ লোকসকলৰ ভাগ্য তেওঁলোকৰ লগ দিব। মা দুৰ্গাৰ আশীৰ্বাদত এই ৰাশিৰ লোকসকলে সকলো কামতে সফল হ'ব। যদি আপুনি এই সময়ছোৱাত এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, তেনেহ'লে এই সময়টো আপোনাৰ বাবে অত্যন্ত ভাল সময়। চাকৰি কৰা লোকসকলৰ বাবেও এই সময়ত পদোন্নতি হোৱাৰ সম্ভাৱনা অতিকৈ বেছি। 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। এই নৱৰাত্ৰিত বৃষ ৰাশিৰ লোকসকলে সকলো কামতে আকাংক্ষিত ফলাফল লাভ কৰিব। আপোনাৰ স্বাস্থ্য ভাল থাকিব। এই ৰাশিৰ লোকসকলে ব্যৱসায়ত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। মা দুৰ্গাৰ আশীৰ্বাদত সফলতাৰ পথত অহা সকলো বাধা দূৰ হ'ব। এই ৰাশিৰ লোকসকলৰ ভাগ্যত প্ৰচুৰ পৰিমাণে ধন সম্পদ বৃদ্ধি পাব। অবিবাহিত লোকসকলে নিজৰ পচন্দ মতে জীৱনসংগী বিচাৰি পাব। 3 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। এই নৱৰাত্ৰিত কৰ্কট ৰাশিৰ লোকসকলৰ জীৱনতো সুখেৰে ভৰি পৰিব। ধন লাভৰ বাবে অত্যন্ত শুভ সংযোগ তৈৰি হ'ব। পৰিয়ালত সুখ শান্তি বজাই থাকিব। বিদেশত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। ক'ৰবাত যদি টকা পইচা পাবলৈ আছে, এই সকলোখিনি ঘূৰাই পাব। 4 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই চৈত্ৰ নৱৰাত্ৰিত কুম্ভ ৰাশিৰ লোকসকলৰ ওপৰত মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ থাকিব। সকলো কামতে সফলতা লাভ কৰিব। বহুতো ধন সম্পত্তি অৰ্জন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যই আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। তেওঁলোক আপোনাক সঠিক পথ দেখুৱাব। ঘৰত নতুন অতিথিৰ আগমনৰ ভাল খবৰ পাব। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ এই নৱৰাত্ৰিত সকলো ফালৰ পৰা ভাল হ'ব। আনৰ পৰা আপুনি সন্মান লাভ কৰিব। যদি আপুনি দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে, তেন্তে এই নৱৰাত্ৰিত ভাল চাকৰি এটা পাবলৈ সক্ষম হ'ব। যদি আপুনি কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰি আছে, তেনেহ'লে এই সময় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সময়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু ধুনীয়া এটা কমেণ্টছ কৰিব। আৰু আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।